Hello friends, মই আজি আপোনালোকলে এটা সিম্পল ইজি ৰেচিপি লৈ আহিছো হেতু হৈছে ৰাইতা যোনটো আপোনালোকে গৰম দিনত এনেও খাব পাৰে কিন্তু চিকেন বিৰিয়ানীৰ লগতো খাব পাৰে বা মটন বিৰিয়ানীৰ লগতো খাব পাৰে আহকচোন ভিডিওটো চাওহি ৰাইতা বনাবলৈ মই লৈছো দৈ যোনটো হৈছে 250 গ্ৰামৰ দৈখিনি ভালদৰে ফেটি লব যাতে লাম্পছ নাথাকে দৈখিনি ভালদৰে ফেটি লোৱাৰ পাছত আমি এতিয়া মছলাখিনি দিম প্ৰথমতে 1 টিস্পুন জিৰা গুৰি দিব তাৰ পাছত হাফ আ টিস্পুন জালুকৰ গুৰি দিব এতিয়া দিব চাট মছলা হাফ আ টিস্পুন নিমখ দিব সোৱাদ অনুসৰি কাৰণ চাট মছলাটো নিমখ থাকে এতিয়া চেনি দিব 3 চামুচ মই 3 চামুচ দিছো কাৰণ মই চেনি অলপ খাই ভাল পাওঁ আপুনি যদি কমাই দিব বিচাৰে কমাই দিব পাৰে এতিয়া ভালদৰে সব মিক্স কৰিব আৰু চাব যাতে লাম্পছ নাথাকে আপোনালোকে এই ৰাইতাটো বিৰিয়ানীৰ লগত খাই বহুত ভাল পাব এই ৰাইতাটো খাই এনেও ভাল লাগে গৰম দিন আহি আছে ফ্ৰিজত থৈ দিব বহুত ভাল পাব খাই আমাৰ ৰাইতাখিনি ফেটা অলমোস্ট হৈ গল এতিয়া জাস্ট এটা লাষ্ট ইনগ্ৰেডিয়েন্ট আছে এইটো হয় আমাৰ লাষ্ট ইনগ্ৰেডিয়েন্ট শুকান বুন্দিয়া এই বুন্দিয়াটো মিঠা বুন্দিয়া নহয় শুকান বুন্দিয়া অকমান নিমখীয়া দোকানত পেকেটত কিনিবলৈ পাব এই বুন্দিয়াটো অপচনেল হয় যদি নাপায় নিদিলেও হ'ব এই বুন্দিয়াটো দিলে কিন্তু ৰাইতাটো খাই বহুত ভাল লাগে বুন্দিয়াটোৰ ভিতৰত ৰাইতাৰ গোটে ফ্লেভাৰটো সোমাই যায় বুন্দিয়া যদি নিদিয়ে তিয়হো আপুনি দিব পাৰে সৰু সৰুকে কাটি আপুনি জনাব কেনেকুৱা লাগিলে খাই পেলাই যদি আপুনি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাব কেনেকুৱা লাগিলে